everyone, good morning. আপোনালোকক মোৰ আনতে নতুন ব্লগলৈ মই স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে আছে। আজি অলপমান ফুৰিবলৈ ওলাই যাওঁ। আজি বন্ধ আছে। গতিকে হাজবেণ্ডে বোলে অকমান এলিয়ানাক ফুৰাবলৈ লৈ যাওঁ। আমি গৈ আছে সোনাপুৰ। সোনাপুৰত ক'ত যাম, কোনটো ৰিসৰ্টত যাম এতিয়ালৈকে মানে চিয়ৰ হোৱা নাই কিয়া। আমাৰ লগত আৰু এটা ফেমিলি যাব। গতিকে আপোনালোকক লগ পাই আছো মই। হাই কমা হাই। Hi everyone, আমি গৈ আছো আৰু আমাৰ এটা প্ৰগ্ৰামটো চেঞ্জ হৈ গ'ল। সোনাপুৰ নাযাওঁ, আমি চন্দ্ৰপুৰ যাম। এলিয়ানা কিবা মুখখন ফুলাই ফুলাই আহিছে। খং উঠি আছে নেকি তোমাৰ? খং উঠি আছে বোলে তাইক ৰাস্তাত য'তেই হোটেল ৰেষ্টুৰেণ্ট দেখিছে তাতে তাইক চাহ খাবলৈ লাগে। চাহ কৰি দৰ্জাখন খুলিব লাগে তাইক। আৰু গাইজ এইটো হৈছে মোৰ নিউ লিপষ্টিকটো মাই গ্লেমৰ। কালাৰটো মোৰ ভালে লাগিছে, আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। লগাবলৈ খুবেই ভাল হয়, ক্ৰিমি টাইপ হয় আৰু লং লাষ্টিং হয়। ভাল লাগিছে লিপষ্টিকটো। টাইম হ'ল 1 PM। আমি এতিয়ালৈকে ক'তো ৰখাই নাইকিয়া। চন্দ্ৰপুৰ আহি পাইছোঁহি। মানে আমাৰ দুইটা ফেমিলিৰ মাজত ডিচাইড কৰিব পৰা নাই আমি সোনাপুৰ যাম নে নাই, চন্দ্ৰপুৰতে ৰখিম কোনোবা ৰিসৰ্টত। গতিকে অকণমান গাড়ীখন ৰাখিছে চন্দ্ৰপুৰত আৰু সিহঁতৰ লগত কথা পাতিছে মোৰ হাজবেণ্ডে। মই এইফালে এলিয়ানা শুই গ'ল, এলিয়ানাক কোচতে শুৱাই ৰাখিছোঁ। আমি আহি পালোঁহি চন্দ্ৰপুৰ এটা বৰ ধুনীয়া ৰিসৰ্টত। ভিতৰলৈ সোমাই আহি আছোঁ, আপোনালোককো লৈ যাম ব'লক। এইটো হৈছে আৰোহণ চেনিটৰী ৰিসৰ্ট। বিৰাট ধুনীয়া হয়, ব্ৰহ্মপুত্ৰৰ ওচৰতে হয়। ভালে লাগিছে ভিউটো। ফাইনেলি আমি চন্দ্ৰপুৰ আহি পালোঁহি। এতিয়া একাপ কফি খাম বুলি আমি ৰেষ্টুৰেণ্টত বহিছোঁ। আৰু সেইফালে বৌ আহিলে। এইফালে আছে দাদা, ভাইটি, কি খাবা তুমি? আমাৰ কফি আৰু পকৰা আহি গ'ল। খোৱা পকৰা খাবানে? খং উঠি গৈছে তাই খেলাত বাধা দিয়া দেখি। এইটো খাবা, এইটো খাবা। ওপৰত যাবা। ইমান ধুনীয়া ভিউ। ৱাও, কি ধুনীয়া ভিউ। কিমান ভাল লাগিছে। ফটো উঠিব ভাল হ'ব ইয়াতে। আৰু অলপ সোনকালে আহিব লাগিছিলে আমি। বিৰাট ধুনীয়া ভিউ। বহুত ধুনীয়া বতাহ এচাতি আহি আছিলে, খুব ভাল লাগিছিলে ভিউটো। মোৰ এনেকুৱা লাগিছিল যে মই তাতে থাকি যাম। খুবেই ধুনীয়া ভিউ আছিল। আমাৰ অসমৰ সৌন্দৰ্য ন, আমাৰ অসমৰ এইবিলাকেই ধুনীয়া নেচাৰেল বিউটি। বেলেগত আমি ফুৰিব গৈ থাকোঁ, ইমান ধুনীয়া অসমত নেচাৰেল বিউটি থকাৰ পিছতো। ক'ত যাবা? বাৰ্থডে নাই, বাৰ্থডে শেষ হ'ল। ইয়াতে আহি বহুত ধুনীয়া পৰিৱেশ। ইমান ধুনীয়া পৰিৱেশ এটা মানে পাম বুলি ভবাই নাছিলোঁ। খুব ধুনীয়া ৰিসৰ্ট হয় ব্ৰহ্মপুত্ৰৰ পাৰত, খুব বেছি ভাল লাগিছে। আৰু এটা বাৰ্থডে পাৰ্টি হৈ আছে, সেই বাৰ্থডে পাৰ্টিটো দেখি এতিয়া এলিয়ানা সেই বাৰ্থডে পাৰ্টিত যায়। ক'ত যাবা?
বাৰ্থডে শেষ হৈ গ'ল বাৰ্থডে শেষ হৈ গ'ল বৌ কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইমান ধুনীয়া ন ইমান ধুনীয়া বহুত ভাল লাগিছে তাকে ক'ত যাবা বাৰ্থডে নাযাওঁ বাৰ্থডেটো শেষ হৈ গ'ল বাৰ্থডে শেষ হ'ল সৰু ল'ৰা ছোৱালীক খেলিব পৰা প্লেগ্ৰাউণ্ডো আছে ময়ো অকণমান জুলনা জুলিলোঁ এলিয়ানাৰ লগত আমি জুলনা জুলিছোঁ গ্ৰাউণ্ডত খেলি আছোঁ এলিয়ানাক খেলাইছোঁ আমি নিজেও খেলিছোঁ নিজেও বাচ্চা হৈ গৈছোঁ এটা বস্তু দেখাওঁ ৰিচৰ্টটোৰ যিখিনি মানে খাবলৈ পাওঁ হয়তো আমি লোকেল বস্তু খাবলৈ পাওঁ এইবিলাক লাও লাগিছে চব কিমান লাও লাগিছে এইবিলাক লাও লাগি আছে এটা ক'ৰবাত ডাঙৰকৈ লাও লাগি আছিলে দেখাই আছোঁ এয়া আৰু এইফালে মুৰ্গী গঁৰাল আছে ইয়াতে হয়তো আমি লোকেল বস্তুৱে খাবলৈ পাওঁ খুব ভাল লাগিছে মানে আৰু চুকা শাক ধনিয়া এইবিলাকো আছে বাৰীখন মই আপোনালোকক দেখাইছোঁ অলপমান দেখাব ট্ৰাই কৰিছোঁ আৰু এইবিলাক আছে চুকা শাক আছে আৰু কিবা কিবি খেতি কৰিছে এইবিলাক অমিতা গছ আছে এইবিলাক অমিতা লাগি আছে এইফালে বেঙেনা বাহ আমি এতিয়া লাঞ্চ কৰিম লাঞ্চ কৰিব আহিছোঁ এলেনাক লাগে জুচ চব বহিছে আৰু লাঞ্চ কৰিবৰ কাৰণে ক'ত যাবা হা কি লাগে আহা আহা কি লাগে তোমাক লোকৰ টেবুলত কি লাগে লাঞ্চত আছে আমাৰ ভেজ পোলাও মিক্স চব্জি গাহৰি বেম্বু দিয়া ডাল মোৱা মাছৰ এটা আইটেম চালাড এনেকৈ আৰু চিম্পলকৈ হাই এভৰিৱান এতিয়া আমি ঘৰলৈ বেক হ'ম ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ খোৱা লোৱা হৈ গ'ল এলেনা অকণমান খোৱালোঁ তাই চ' এতিয়া আমি ঘৰলৈ গৈ থাকোঁ আমি ওলাই আহিলোঁ ৰিচৰ্টৰ পৰা এতিয়া পবিতৰা ফালে আহি আছোঁ 5টা বাজিলে নাজানো পবিতৰা খোলা আছিলে নাই ৰাস্তাই চাই যাম আৰু ভিউবিলাক বিৰাট ধুনীয়া হয় পবিতৰা ফালে ৰাস্তাও ধুনীয়া মই দেখাই আছোঁ আপোনালোকক আমি এতিয়া পবিতৰা আহি পালোঁ আহি পোৱালে আমাৰ আন্ধাৰে হৈ গ'ল এইফালে একদম কি চৰাই সেইবিলাক কি চৰাই বুলি ক'লে বৌ এইবিলাক ভাতৰ চৰাই এইবিলাক হাঁহ আছে বনবগৰী হে এভৰিৱান আমি ঘৰ আহি পালোহি আৰু এতিয়া 8টাই বাজিলে বাচ্চাত একো খাবলৈ মন নাইকিয়া আমাৰ এলেনাক অকণমান খুৱাব লাগিব কাৰণ তাই ভালকৈ দিনত একো খোৱা নাইকিয়া মই তাইলৈ ভাতকেইটা বহাই দিছোঁ আৰু কি চব্জি হ'লেও বনাম নহ'লে গাখীৰ অকণমান দি হ'লেও খুৱাই থ'ম ভাগৰো লাগিছে ফুৰি আহিলেও ভাগৰ লাগে সেয়া আজি ভিডিঅ'টো মই ইয়াতে শেষ কৰিম আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু বহুত বেছি মৰম দিব